গাইজ আপোনালোকে মনতে ভাবকচোন গেছ কৰক এইটো কি বস্তু হ'ব পাৰে আৰু কি বস্তু হয় আপোনালোকে ভিডিঅ'টোৰ শেষত গম পাব বাৰু তথাপি মনতে গেছ কৰক দেই এইটো একদম পিয়াজটো নিচিনা দেখিবলৈ কিন্তু আমিতো পিয়াজ বুলিয়ে ভাবিছিলোঁ Hey guys, good morning, welcome back to my new vlog তো কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আৰু আজি হৈছে কাতি বিহু আৰু কাতি বিহুৰ আপোনালোকক সকলোলৈকে শুভেচ্ছা যাচিলোঁ আৰু বিহু বুলি আজি অকণমান কিবা কিবি কৰিম আৰু তুলসীটো ৰুব লাগিবই আৰু আজি কাতি বিহু মই অলপ ঘৰ চৰ চাফা কৰিছোঁ আৰু ই এফালে কি কৰি আছে ৰ'ব আপোনালোকক দেখাই আছোঁ ই পূৰা চাফা কৰাত লাগিছে দেই জংঘল চংঘল মচন্দৰীখিনি উঘালি নেপেলাবা আকৌ Hello guys. চুলি তুলি পুৰা দীঘল কৰি লৈছে দেখিছেনে আপোনালোকে দুদিনমানৰ পিছত বোলে খোপা বান্ধিব আৰু মচন্দৰী কিমান লাগিছে দেখিছে আপোনালোকে এয়া চক ঢেৰ মচন্দৰী লাগি আছে এতিয়া উঘালি পেলাবলৈ বেয়া লাগে কেতিয়াবা খাবও পাৰোঁ কাৰোবাক লাগিলে লৈও যায় কিন্তু এতিয়া কি হৈ যায় আগৰ যিটো তুলসী ভেটি আছিলে একদম এই ৰাস্তাটোৰ কাষত কাৰণে এইফালে অহা যোৱা কৰোঁতে কাৰোবাৰ চেণ্ডেল টেণ্ডেল লাগি যায় নহয় সেইকাৰণে তুলসীজোপা মৰিও থাকিলে সেইকাৰণে অলপ আগলৈ গৈ পেলাই এতিয়া আমি সেইখিনিত ভেটিটো বনাম আৰু ই চাফা কৰি আছে সেইখিনিতে আৰু বাকী আৰু ডাঙৰ ডাঙৰ তুলসী আছে যদিও থাকক আৰু সেইখিনি তাৰপিছত আপোনালোকক অলপ দেৰিকৈ আকৌ লগ পাই আছোঁ কি কৰি আছোঁ আপোনালোকক দেখুৱাম তেতিয়াহ'লে বলক আৰু গাইজ আপোনালোকক একেবাৰে মই লগ পাইছোঁ সেই নাৰেংগী ষ্টেচনত মানে ষ্টেচনৰ এইফালেদি এনেকৈ পাৰ হৈ বজাৰখন আছে কলংপাৰ বজাৰ আৰু মানে আমি এতিয়া বজাৰ কৰিম যিহেতু প্ৰসাদ কেইটামানটো দিব লাগিব বুট আৰু মগু মই তিয়ালোঁ গাটো ধুই উঠিয়ে কিন্তু ফল মূল কেইটামান নিব লাগিব এতিয়া আৰু ফল মূল কেইটামান ট্ৰেইনখন গ'ল বাৰু আৰু ফল মূলৰ লগতে পাচলি কেইটামান বজাৰ কৰিব লাগিব ঘৰত মানে পাচলি বুলিবলৈ নাই তেতিয়াহ'লে ব'লক আৰু যদি বজাৰত আপোনালোকক বিশেষ কিবা দেখোঁ তেতিয়াহ'লে দেখুৱাম বজাৰখিনি কৰি লওঁ আৰু একেবাৰে গধূলি সময় লগ পাই আছোঁ বোলে আজি বজাৰ নাই এইবোৰত চবতে বজাৰ বহি থাকে ষ্টেপৰ পৰা একদম তললৈকে আজি পূৰা চফা আছোঁ কিবা খালী কি পাওঁ নাজানো দেই বজাৰত আজি এতিয়া বজাৰ পালোহি বজাৰ অলপ চলপ আছে আৰু কিন্তু ইমান নাই এতিয়া লৈ লওঁ কুঁহিয়াৰ লৈছোঁ আৰু মানে কমলা কেইটামান লৈ লওঁ তো কমলা কৈছে বোলে 4টাত বস্তাত বোলে 20 টকা আৰু কুঁহিয়াৰ লৈ লৈছোঁ এয়া এইটো মৌচুমী এইটো কমলা কেজি 40 বুলি কৈছে ন আচ্ছা নাৰিকল কেনেকৈ যোৰা বহুত চোন বাপৰে 140 কোনখিনি সেইখিনি নালাগে আজি কালি খাইছোঁ আজি নাখাওঁ সদায় খাব নোৱাৰি ন 20 টকা 40 টকা ভোট জলকীয়া কেনেকৈ দিছে 5টা 20 ছটা নিদিয়ে নি দিয়ক কল কেনেকৈ দিছে চেনি ল'ম ন হা নহয় কেনেকৈ দিছে কিমান হয় এইটো 40 টকা ভণ্টি সেইটো 30 টকা এইটো 30 টকা এইটো 30 টকা এই 30 টকা আজি খাব পাৰে এইবিলাক আজি বজাৰ বুলিবলৈ নাই বজাৰ আজি একদম মানে চেঁচা মানে একদম খুব কম মানে বজাৰ এতিয়া আমি আহিলোঁ মানে য'ত ধূপ চাকি আৰু মানে পূজাৰ বস্তু পাই আমি সেইখন দোকানলৈ যাওঁ তাতে ফল মূলখিনি অলপ ভাল পায় নাৰিকল কিমান বা দিছে আপেল ইয়াৰ পৰাই আমি লওঁ আৰু ভাল হয় বস্তু ভাল দিয়ে বালিয়া দিছিলে অকণমান 100 টকা যোৰা কৈছে চাকি লৈ লওঁ এতিয়া এগছ
মান চাকিখিনি সম্পূৰ্ণ ভঙাই ভাল চাকি নাই ইয়াত। ফুলকপি কেনেকৈ ফুল 80 টাকা। এই 12 টকা 70 টাকা। 10 টাকা আমাৰ দেখাততো পিঁয়াজটো গোটেই লাগিছে। এইটো কি বস্তু? পিঁয়াজটো নিচিনা? এইটো ফুলৰ পুলি গিলৰিয়া গিলৰিয়াছ। গেলৰিয়াছ। আচ্ছা, এইটো একদম পিঁয়াজটো নিচিনা দেখিবলৈ। ফুলটো আমিতো পিঁয়াজ বুলিয়ে ভাবিছোঁ, এইটো গেলৰিয়াছ ফুলৰ মানে পুলি হয়। আৰু এইমাত্ৰ বজাৰৰ পৰা আহি পালোহি আৰু লাগতিয়াল বস্তুখিনি বজাৰ চজাৰ কৰি ল'লোঁ। পাণ ল'লোঁ, তামোল পাণটো লাগিবই দিবলৈ। আৰু পাণ ল'লোঁ আৰু তামোল লাগিছে গছতে মানে এই অকণমানি হৈছে আৰু, কিন্তু এয়া তামোলে কাম চলি যাব। এতিয়া এয়া মচি কাচি ল'লোঁ আৰু অকণমান আমাৰ ঠাইবোৰ একদম মানে শীতল নহয় আৰু তথাপিও মচি কাচি এতিয়া ল'লোঁ। এয়া তুলসী অকণমানি এজোপা আছে, এয়াই উঘালি পেলাই লগাম আৰু মানে পুতিম এতিয়া, তাৰপিছতে পূজা কৰিম। এতিয়া তুমি উঘালি দিয়া। মই ঘাল দিব লাগিব। অঁ, মই নোৱাৰিম নহয়। তুমি গাঁতটা খানা তাতে। মাটিখিনি একদম কোমল হৈ আছে। অকণ ইফালে দিয়ে। অঁ, একেবাৰে ঠেলি নিদিবা, এতিয়া হৈ গুচি নাই ঠিলা নাই। এই অলপ পানী দিয়াচোন। গোবৰ চোবৰ নাই আৰু এতিয়া পাবলৈ নাই। এতিয়া এনেকৈ মচিছোঁ, ৰঙা মাটিও নাই, তথাপিও মচিছোঁ আৰু এনেকৈ। আমাৰ মানে কি হৈছে, ঘৰত কলগছ নাই। আমাৰ কলনীত মানে কলগছ পাবলৈ খুব টান। আৰু আমাৰ তাইক বোলে আজি কাতি বিহু পাতিব, সেইটো কাৰণে মোক ক'লে যে কলপাত আনি দিয়া দুখনমান। তো আহিছোঁ মই ইয়াতে পাহাৰত, মানে ইয়াতে কোনো নাহে একচুৱেলি। মই পাহাৰখন অলপমান কলগছ ক'ত আছে চাই ফুৰোঁ। আৰু ইয়াতে এজোপা আছে, কলপাত কাটোকে আপোনালোকক দেখাই আছোঁ বলক। মানে পাহাৰখন চাওক আপোনালোকে। এতিয়া মই গৈ আছোঁ ওপৰত, কটাৰীখন ওপৰত পেলাই লওঁ। এই নাহিবি। তো সেইদিনাখন মানে আমাৰ সকাম হওঁতে মই আহিছিলোঁ ইয়ালৈ, চফা কৰি থৈ গৈছিলোঁ। সেইটো কাৰণে ৰাস্তাত অলপমান চফা হৈ আছে। তো মানে এটাই ভয় আৰু, সাপ চাপ ওলাব বুলি ভয় লাগে। আৰু এইজোপা কলগছ দেখিছেনে? ভীমকল হয় দেই এইজোপা। তো ইয়াৰ পৰাই দুখিলামান পাত লৈ যাওঁ। আৰু আমাৰ এইফালে এতিয়া শৰাইৰ কাৰণে ঠিক কৰি আছে। কি কৰি আছা তুমি? মই শৰাইৰ কাৰণে মানে ৰেডি কৰি আছোঁ চব। আৰু গাইজ এয়া চাওক, এনে কল, কমলা, তাৰপিছতে আপেল, কুঁহিয়াৰ গোটেইখিনি মই ৰেডি কৰি লৈছোঁ। আৰু তামোল পাণ, তামোলটো আপোনালোকক কৈছিলোঁৱে ঘৰৰে গছৰ হয়। আৰু এইখিনি তেনেকৈ ৰেডি কৰিছোঁ আৰু, কিন্তু পিঠা পনা বনাবলৈ সময় নহ'ল আৰু, সময় মানে অভাৱ। আৰু আপোনালোকে কেনেদৰে বিহু পাতিছে জনাবলৈ নাপাহৰিব, জনালে ভাল লাগিব। আৰু আমাৰ চেনেলত যদি নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক চাইক কৰিব। আৰু এতিয়া সময় হৈ গৈছে, তেতিয়াহ'লে ব'লক একেবাৰে আমি তুলসী তললৈ যাওঁ, এতিয়া বিহু পাতোঁগৈ। আৰু এইটোক চাওক, পোৱালি পূৰা টোপনি, আজি ঘূৰ টোপনি। আৰু এতিয়া মই আজি নাৰিকল কাটিম, মানে ফালিম। আজিলৈকে নাৰিকল ফালি পোৱা নাই, আজি ফালোঁ একদম। জয় শ্ৰীৰাম। জোৰেই নাই গাত পৰা। অ' পাইছোঁ দেই। নাই মই নোৱাৰোঁ দেই, তুমি কৰা। নোৱাৰোঁ, মোৰ পৰা নহ'ব। পানী চানী নাই লোৱা যে আজি। আজি নাৰিকলটোচোন বৰ বেলেগ ওলালে আমাৰ। দেখিছেনে? দেখিছে গাইজ, এইটো কেনেকুৱা ধৰণৰ নাৰিকল হ'ল। ইয়াৰ এতিয়া আকৌ বেলেগকৈ কাটিব লাগিব। বাকলি পূৰা ওলাই আহিলে। অঁ, কটৰাটো ইমান ধুনীয়াকৈ ওলাই আহিলে। এতিয়া এনেকৈ বাকলিটো গুচাই লওঁ আৰু গোটাই গোটাই। এতিয়া চাফাও হৈ থাকিব, নাৰিকলটো ভাল লাগিব।
গাইজ এতিয়া মই মাহ প্ৰসাদকেইটা ৰেডি কৰি লৈছোঁ আৰু এতিয়া নাৰিকলটো অৱস্থা দেখিছে ন ইয়াৰ এতিয়া কাটি ল'ব লাগিব দুডোখৰমান কিছুমান কাটি ল'লে হ'ব ন এতিয়া দিবলৈ আৰু কিবা মোৰ ভুল হ'বও পাৰে দেই বহুত নাজানো বাৰু যদি আপোনালোকে কিবা ভুল দেখে মোৰ তেতিয়াহ'লে সেইখিনি শুধৰাই দিব আপোনালোকে কেনেকৈ পাতিছে সেইখিনি জনাব নাপাহৰিব জনাবলৈ এতিয়া শৰাইখন ভাঙি দিওঁ আৰু লাহেকৈ কাৰণ সময়ো হৈ গ'ল আৰু ভিডিঅ'টো আপোনালোকে আজি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু নতুন নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম তেতিয়াহ'লে আজিলৈ বাই বাই